क'क्राझार जिल्लानि सेरफांगुरि नाराबारियाव गुलि गावनाय जाथाय। गुलि गावनायाव सासे फिसा फालांगियारि जोखोम। गोजोन सानथिनि उनाव क'क्राझाराव फिन सिलाइ गुलिजों गावग्लुं गावसि। क'क्राझार जिल्लानि सेरफांगुरि पुलिस थानानि सिङाव थानाय नाराबारि गामियाव सिनाय मोनै दुथांफोरा मटरसाइकेलजों फैना सासे फिसा फालांगियारिखौ गुलि गावना जोखोम खालामो। जखम जानाय फालांगियारि सुनिल मण्डलखौ फाहामथायनि थाखाय बङाइगाव लवार आसाम देहा फाहामसालियाव थिसननाय जायो। जाथायनि सायाव ओनसोलनि थागिबि रायजो राजाफोरा मिथिनाय बायदिब्ला माइरं बेफारि सुनिल मण्डलआ सासे सरासनस्रा सुबुंमोन। ओनसोलनि थागिबि रायजो राजाफोरा दायनिगिरिखौ गोख्रों हमनांगौ होनना पुलिस खुंथायनि खाथियाव दाबि दैखांदों। হয় স্যার, আমি শুনা পাইছোঁ কিন্তু চকুত দেখা নাই। সিহঁতে কৈছে চিল্লাই আছে, মানুহ দুইজন আহিছে বাইকত, গুলি মাৰি গৈছে। তাৰপিছত আমিও দৌৰি আহিছোঁ, কি হৈছে কৈ। তাৰপিছত শুনিলোঁ যে গুলি কৰিছে। আমাৰ ঘৰটো অল্প দূৰত আছে। দোকান ইয়াতে বহি আছিল সুনীল মণ্ডল। কৈছে সুনীলৰ ল'ৰা কৈছে মোক, কি বাবা ইয়াতে বহি আছিল আৰু মই মাংস বনাই আছিলোঁ, মাও মাংস নমাবৰ কাৰণে মাতিছোঁ। তাৰপিছত মা ইফালে গেল, বাবাক আহি মাৰি গ'ল। এনেকৈ কান্দিছে। এইটো শুনিছিলোঁ ডিমাণ্ড কৰিছে। চাৰিটো কোনে কৰিছে এতিয়া মই কি ক'ম, শুনিছোঁ 2 লাখ টকা ডিমাণ্ড কৰিছে। চৰকাৰ প্ৰশাসনৰ ওচৰত কি আহ্বান জনাব বাইদেউ? এইটো এনেকুৱা হ'ব নালাগে। গৰীব মানুহ কাম চাম কৰিয়ে খায়, ছোটো মোটো বিজনেছ কৰি খায়, ছোটো দোকান আছে। এইটো গম পালে মানে ৰাতিটো বেছি এটা হোৱা নাই, 8:30 বাজিছিল। 8:30 বাজে মানে যেতিয়া শব্দ হ'ল, গুলি শব্দ হ'ল, তো আমি আন্দাজ কৰিছোঁ যে চাইকেলৰ টায়াৰ ফাটিল ক'তবা। আমি বুলি না গোটেই মানে এই যিবিলাক শুনা পাইছিল গোটেই ভাবিছিল কি যে চাইকেলৰ টায়াৰ। তাৰপিছত আমি যেতিয়া তেখেতৰ ঘৰত হুলস্থুল, তেতিয়া আমি চিন্তা কৰিলোঁ তেখেতৰ ঘৰত কি হ'ল। মই আৰু মোৰ ল'ৰা দুজনী দৌৰি আহিছোঁ। অহাৰ পিছত মানুহটোক চালোঁ, তেজ চলাই আছে, যে কি হ'ল বোলে গুলি মাৰি দি গ'ল। কিন্তু আমি যেতিয়া দৌৰি আহোঁ তেতিয়া বাইকখন ইফালে গ'ল। আমি আন্দাজ কৰিব পৰা নাই যে সেই বাইকখনৰ পৰা নামি যে গুলি মাৰিল, এইটো আমি আন্দাজ কৰিব পৰা নাই। তেতিয়া এই যে মানুহটো কিন্তু সুস্থই আছিল তেতিয়াও। তেখেতে নিজে ক'ল যে আমাক বাইকৰ পৰা নামি গুলি কৰি গ'ল। তাৰপিছততো হুলস্থুল কৰি গোটেই গাঁৱৰ মানুহ জমা হ'ল। জমা হোৱাৰ পিছত ইয়াত হুলস্থুল কৰি কি হ'ব, আগত হস্পিটেলত লৈ যাওক। তেখেতৰ নিজৰে টোটো আছে, নিজৰ টোটোত উঠাই লৈ গ'ল। মোৰ ল'ৰাই লৈ গৈছে আৰু ইয়াৰ পৰা যাই থানাত লৈ গৈছে। থানাৰ পৰা থানাৰ গাড়ী দি বোলে লৱাৰ আসামত লৈ গৈছিল। কি কাম কৰে মানুহটো কাম এনে ধান কিনি চাউল মানে বিক্ৰী কৰে। তাৰপিছত আপোনাৰ এখানে সৰু এখন গেলামাল দোকান, এই আৰু ইয়াৰ বাহিৰত নাই। আমি শুনি কৰিছিল কিবা গম পায় এইটো তেখেতে কোৱা নাই আমাৰ আগত। গাঁৱৰ মানুহে কৈছিল যে তেখেতক বোলে টকা দাবী কৰিছে। টকা দাবী কৰিছে যেতিয়া থানাত জনালে হ'ল, থানাই ব্যৱস্থা ল'ব। কিন্তু আমাৰ আগত এইবিলাক প্ৰকাশ কৰা নাই। এতিয়া গাঁৱৰ ৰাইজে হিচাপে এটা ডাঙৰ ঘটনা, চৰকাৰ প্ৰশাসনৰ ওচৰত আপোনালোকে হয়, এইটো ডাঙৰ ঘটনা হৈ গ'ল বা এইটো এটা খুব দুঃখজনক কথা। এটা সাধাৰণ মানুহ এনেকৈ গুলি কৰি গ'ল। প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে উচিত তদন্ত কৰি তেখেতক প্ৰয়াক্ত কৰে, দোষীক শাস্তি দিয়ে, এইটোৱে বিচাৰিছোঁ। দ্বিতীয়ত যেন নহয় এই ঘটনা। কি নাম মানুহটোৰ নাম? সুনীল মণ্ডল। नोंथांमोनहा Nbnn नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।